এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে আহিব মই 20% লৈকে ডিসকাউন্ট দি দিম তো ডেসক্ৰিপচনত তেওঁ নাম্বাৰ দি দিব আপোনালোকে কল কৰি দিব পাৰে কি কি মডেলছ আছে বা WhatsAppত হাই মেসেজ দিব পাৰে মই ফটো পঠাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি কিনে আহিব হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আৰু আজি আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব খুবেই ভাল লাগিব আৰু মানে মই যিহেতু এনে ঘৰত আছিলোঁ ভাবিলোঁ ফুৰি আহোঁ আৰু ফুৰিম বুলি আহি এখন মোবাইল দোকানত আহিলোঁ মানে এই মোবাইল দোকানখন আমাৰ চকতে মানে ৰাণীতে আছে তো তালৈকে আহিলোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ মোবাইল পোৱা যায় আৰু লগতে চাৰ্জাৰ হেডফোন মানে মোবাইলৰ যিমানখিনি বস্তু লাগে সকলোখিনি ইয়াতে পাই যাব আপোনালোকক এবাৰ দোকানখন দেখুৱাই আছোঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু ইয়াৰে যিজন অ'নাৰ মানে দোকানখনৰ অ'নাৰ এখেতৰ লগত আপোনালোক চিনাকি কৰাই দিম চাই থাকিব ভিডিঅ'টো আপোনালোকৰ দোকানখন দেখুৱাই দিলোঁ আৰু ইয়াতে মানে সকলো ধৰণৰ মোবাইল পাব আৰু ইয়াতে ৰিপেয়াৰিং কৰা হয় আৰু এয়া দেখিছে এইবিলাক মোবাইল হয় ইয়াতে ছেকেণ্ড হেণ্ড মোবাইলে পাব আৰু যিহেতু এই দোকানখনত আহিছোঁ এই দোকানখনৰ নামটো কৈ দিওঁ এই দোকানখনৰ নামটো হৈছে SA মোবাইল শ্বপ যিখন আমাৰ ৰাণীতে আছে আপোনালোকে আহিব আৰু এবাৰ কৈ দিছোঁ নামটো দোকানখনৰ SA মোবাইল শ্বপ ৰাণীতে আছে আপোনালোকে আহিব আৰু মই চিনাকি কৰাই দিব ওলাইছোঁ তো বলক আৰু এখেতে হৈছে এই SA মোবাইল শ্বপৰ অ'নাৰ তো ভালে আছে ভালে আছোঁ এইটো ৰাণী গেটত আছে আমাৰ মহিৰাম কমপ্লেক্সৰ 3 নম্বৰ ৰুমত আছে SA মোবাইল শ্বপ আপোনালোকে আহিব পাৰে মোৰ ইয়াতে বহুত কম দামতে আপোনালোকে মোবাইল পাব আৰু ছেকেণ্ড হেণ্ড মোবাইলত আপোনাৰ 5G পাব 4G পাব মই কেইটামান মোবাইল দেখাই দি আছোঁ এটো আছে Realme 11X কন্ডিশন চাবই পাৰে বহুত ধুনিয়া আছে যদি আই চাব আৰু লগতে এইবিলাক চাব পাৰিব ইয়াৰ ফিউচাৰ আছে 8GB RAM তাৰপিছত আপোনাৰ 128GB ষ্টৰেজ আছে আৰু এটো 120X লৈকে জুম কৰিব পাৰে এটো দাম 8000 টকাত পাই যাব 8GB RAM 5G ফোন 8000 টকাত পাই যাব আৰু এটো এটা পাব এটো আপোনাৰ Redmi Note 9 এটো বহুত কম দামতে পাব 5000 টকাত পাই যাব আৰু এনেকুৱা বহুত মোবাইল আছে এভৰি দেখাব নোৱাৰো বহুত লম্বা হৈ যাব আৰু এবাৰ কৈ দিয়ক এটো ৰাণী গেট ৰেল লাইনৰ ওচৰতে ৰেল গেটটো ক্ৰছ কৰিব নালাগে একুলেণ্ডৰ ফালৰ পৰা আহিলে গেটটো ক্ৰছ কৰি আহিব লাগিব মহিৰাম কমপ্লেক্স ওচৰতে থলগিৰি মাৰ্ট এখন আছে তাতে বেনাৰ লাগি আছে আৰু হেতু দেখা পালে গম পাব ইয়াতে 3 নম্বৰ ৰুমত আমাৰ SA মোবাইল শ্বপ এসেসৰিজৰ লগত চাৰ্জাৰ হেডফোন গোটেইখিনি পাই যাব ব্লুটুথ হেডফোন পাই যাব লগতে মোবাইল ৰিপেয়াৰিং কৰা হয় ডিসপ্লে লগালগ আমি চেঞ্জ কৰি দিও দাদাজনে অনলাইন পোৱা যায় আৰু লোকেশনটো কৈ দিলে আপোনালোকে আহিব সকলো ধৰণৰ মোবাইল পাব ইয়াতে আৰু ৰিপেয়াৰিং কৰা হয় লগতে আৰু বিভিন্ন ধৰণৰ চাৰ্জাৰ বা মোবাইল আমাৰ এম্পাৰ সকলোবোৰ পাই যাব আহিব আৰু এই দাদাজনৰ মানে এই দোকানখনৰ অ'নাৰজনৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ফোন কৰিব আৰু আহি যাব ইয়াতে আৰু দেখুৱাই আছোঁ অকণমান আপোনালোকে গমে পালে যে দাদাজনে অনলাইন এনেকৈ ই আছে আৰু এইফালে চাওক মোৰ ৱাইফাই জিঅ' এয়াৰ মই লগাইছিলোঁ ইয়াতে যিহেতু মই জিঅ' এয়াৰ ফাইভাৰ কাম কৰোঁ জিঅ' এয়াৰ ফাইভাৰ আৰু বাকী আপোনালোকে ভিডিঅ'টো কেনেকৈ ক'ব আৰু যদিহে মোৰ ভিডিঅ' চাই কোনোবাই এই দোকানখনত আহে বা মোৰ ছাবস্ক্ৰাইবাৰ যদি এই দোকানখনত আহে আপোনালোক 20% ডিছকাউণ্ট দিয়া হ'ব আৰু 20% ডিছকাউণ্ট দি আপোনালোকক মোবাইল দিয়া হ'ব তো আহিব সকলোৱে আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়ালৈকে আহিব মোবাইল লৈ যাব আৰু 20% দি দিব তো চাই থাকিব আৰু আপোনালোকে ভিডিঅ' দিছে ইমানে কয় তো আজিলৈ বাই বাই জয় অসম ধন্যবাদ